নমস্কাৰ, মই এতিয়া যাব ওলাইছোঁ আপোনাৰ বজাৰ দুটামান কৰিবৰ কাৰণে, কাৰণ মেট্ৰিক পৰীক্ষা আহি আছে আৰু ওচৰৰ ভাইটি ভণ্টি দুজনমান আছে, সিহঁতক কিবা এটা উপহাৰ দিবৰ কাৰণে যাওঁ, বজাৰ দুটামান কৰি আহোঁ। ব'লকচোন যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইদিনাখন ফেচবুকৰ ভিডিঅ' এটাত কমেণ্ট কৰিছে যে দাদা এই আগফালে হেণ্ডেলত লাগি থকা মালাখিনি আঁতৰ কৰিব, সেয়েহে মই মালাখিনি খুলি দিলোঁ। এতিয়া কেনেকুৱা লাগিছে জনাবচোন। ইয়াত আপোনাৰ নাম লিখিম ৰূপম বৰা গহপুৰ বুলি। ইয়াত লোগো থাকিব, আপোনাৰ ইনষ্টাগ্ৰামৰ লোগো থাকিব, ফেচবুকৰ লোগো থাকিব, আৰু মোৰ সৰুকৈ ইউটিউব চেনেল এটা আছে, মাজে মাজে ভিডিঅ' দি থাকোঁ, সেইটো দি দিম লোগোটো লগাই। ছেইম নাম আছে, ৰূপম বৰা গহপুৰ বুলি। সকলোৱে চাব আৰু আপোনালোকে পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব। এইবোৰ ডাম্পাৰে মাটি কঢ়িয়াই আছে। এয়া আপোনাৰ আমাৰ ইয়াত হৈ আছে কনকলতা বিশ্ববিদ্যালয়, ভোলাগুৰি চাহ বাগিচা, তালৈ মাটি কঢ়িয়াই আছে। আৰু 4 লাইনটো মাটি এইখন নদীৰ পৰাই বহুত ভাগ মাটি নিলে। আৰু মোক বহুতে কৈ থাকে যে দাদা আপোনাৰ ভিডিঅ' কোৱালিটিটো ফাটি ফাটি যায়, কিয় ফাটে? মই আপোনাৰ আইফোনত ভিডিঅ' কৰোঁ, আৰু এইটো কাৰণে ফাটে নেকি নে কি মই ধৰিব পৰা নাই। আৰু পিকচাৰ কোৱালিটি 720 ৰাখোঁ, মানে হ'ব পাৰে। আপোনালোকে জনাবচোন পিকচাৰ কোৱালিটিটো কেনেকুৱা আহি আছে। ফাটি ফাটি যায় নেকি ভিডিঅ' আপলোড কৰিলে? আপোনালোকৰ মোবাইলত চালে কমেণ্ট কৰিব। মেডিকেল যোৱা ৰাস্তা, মই ইয়াতে বাইকখন পাৰ্কিং কৰি ল'ম। পাৰ্কিং আৰু বন্ধি ল'লোঁ, ভৰি ল'লোঁ, আৰু এতিয়া আহি আছোঁ বজাৰ পৰা হ'ল। এতিয়া যাওঁ আৰু ঘৰতে। সৰুকৈ ভিডিঅ' এটা বনাই দিলোঁ, আৰু আপোনালোকে জনাব ভিডিঅ'টো। এতিয়া ৰাখিছোঁ, বাই বাই। মোৰ লগ পাম।